আপুনি বাৰু জানেনে পৃথিৱীলৈ প্ৰথমে কুকুৰা নে কণী আহিছিল? আপুনি মই সৰুৰে পৰা এটা প্ৰশ্ন শুনি আহিছোঁ যে পৃথিৱীত কণী আগত আহিছিল নে কুকুৰা? কিন্তু এতিয়া এই প্ৰশ্নৰ উত্তৰ বিজ্ঞানীসকলে বিচাৰি পাইছে। বিজ্ঞানীসকলে বিচাৰি পাইছে এই প্ৰশ্নৰ উত্তৰ। আগতে এই প্ৰশ্নটোৱে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল। মানুহে বুজি পোৱা নাছিল উত্তৰটো কি আছিল। কিন্তু বিজ্ঞানীসকলে মানুহৰ মনৰ বিভ্ৰান্তি আঁতৰ কৰিবলৈ সক্ষম হৈছে। যুক্তৰাজ্যৰ স্লেপিন আৰু ৱাৰ্কউইন বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ সক্ষম হৈছে। তেওঁলোকে এই দীঘলীয়া গৱেষণাৰ পিছত বিজ্ঞানীসকলে সফল হৈছে আৰু এই জটিল প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াইছে। বিজ্ঞানীসকলে তেওঁলোকৰ এই প্ৰশ্নটো সঁচা বুলি কেইবাটাও যুক্তিও আগবঢ়াইছে। তেওঁলোকৰ গৱেষণাই দেখুৱাইছে যে প্ৰথম কুকুৰাটো পৃথিৱীলৈ আহিছিল আৰু পিছত কণীটো আহিছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কুকুৰা অবিহনে কণী কেতিয়াও উৎপাদন কৰিব নোৱাৰি। গৱেষণাত দেখা গৈছে যে কণীৰ খোলাত অগ্নিগিৰ নামৰ এটা প্ৰটিন থাকে, যাৰ অবিহনে কণীৰ খোলাটো গঠন কৰিব নোৱাৰি। তাৰোপৰি এই প্ৰটিন কেৱল কুকুৰাৰ জৰায়ুতহে তৈয়াৰ কৰা হয়। সেয়েহে কুকুৰাৰ জৰায়ুৰ পৰা এই প্ৰটিন ব্যৱহাৰ নকৰিলে কণী গঠন কৰিব নোৱাৰি। এটা স্পষ্ট হৈছে যে প্ৰথমে কুকুৰাটো পৃথিৱীলৈ আহিছিল, তাৰ পিছতহে কণী। তো বন্ধুসকল, এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট ভিডিঅ' চাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব।